My dear students, আজি মই তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডেৰী ফাইনেলত 2013 চনৰ পৰা 2018 চনলৈ ইংৰাজী প্ৰিপজিশ্যন অৰ্থাৎ ইংৰাজী গ্ৰামাৰৰ প্ৰিপজিশ্যনৰ সন্দৰ্ভত যিবোৰ কুৱেশ্যনছ আহিছিল সেই কুৱেশ্যনবিলাকৰ মই উত্তৰসমূহ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই উপকৃত হ'বা। আৰু যদি উপকৃত হোৱা তেনেহ'লে মই আশা কৰিম যে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যিমান পাৰে সিমান লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ব'লা আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমাৰ 2013 চনত ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিলে যে উই ইনফৰ্ম দ্য পুলিচ, ইয়াত আমাৰ প্ৰিপজিশ্যন কি হ'ব? এবাউট। উই ইনফৰ্ম দ্য পুলিচ এবাউট দ্য থেফ্ট ইন দ্য হাউচ। অ'কে, 2 নম্বৰ কুৱেশ্যনটো আমাৰ কি আছে? দ্য চিলড্ৰেন ৱেৰ লুকিং ফৰৱাৰ্ড টু দেয়াৰ ভিজিট টু শ্বিলং। ইয়াত আছে আমাৰ লুকিং ফৰৱাৰ্ড। যেতিয়া আমাৰ লুকিং ফৰৱাৰ্ড থাকিব তেতিয়া আমি প্ৰিপজিশ্যন ইন জেনেৰেলি কি ইউজ কৰিব পাৰোঁ? টু। টু ইজ দ্য কাৰেক্ট প্ৰিপজিশ্যন। লুকিং ফৰৱাৰ্ড থাকিলে আমি টু ইউজ কৰিব লাগে। কুৱেশ্যন নম্বৰ 3, আই স্পক টু হাৰ এট দ্য অফিচ। প্ৰিপজিশ্যন কি হ'ব আমাৰ? এট দ্য অফিচ। গতিকে এইটো ভুল নকৰিবা। নেক্সট আহিছে আমাৰ ডিড ইউ এনজয় ইয়ৰ চেল্ফ। কুৱেশ্যন নম্বৰ 4, ডিড ইউ এনজয় ইয়ৰ চেল্ফ এট দ্য পাৰ্টি লাষ্ট নাইট। ইয়াতো আমাৰ প্ৰিপজিশ্যন কি বহিব? এট বহিব, কাৰণ ইয়াত আমাৰ স্পেচিফিক লোকেশ্যন এণ্ড পইণ্ট দেখাইছে, গতিকে যিটো কাৰণে আমি ইয়াত এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰিছোঁ। কুৱেশ্যন নম্বৰ 5, দ্য গাৰ্ল ষ্টেণ্ডিং বিটুইন। বিটুইন আমি কিয় ব্যৱহাৰ কৰিছোঁ? আমি ইয়াত দুটা ল'ৰা বুজায়, টু বয়জ। আৰু আমি জানো যে দুটা থাকিলে আমি সাধাৰণতে বিটুইন ইউজ কৰোঁ, আৰু দুটাতকৈ যদি বেছি হয় তেতিয়া আমি কি ইউজ কৰোঁ? এমং ইউজ কৰোঁ। এইটো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 6, ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট। ইয়াত আটাৰ কিহৰ পৰা বনোৱা হয়? ঘেঁহুৰ পৰা, ৰাইট। গতিকে আমি ইয়াত কি ইউজ কৰিছোঁ? ফ্ৰম। ইয়াত অৰিজিন আৰু চ'ৰ্চ এই দুটা বুজাইছোঁ, অৰ্থাৎ আটাৰ চ'ৰ্চটো কি? ঘেঁহু। সেইকাৰণে আমি কি ইউজ কৰিছোঁ? ফ্ৰম। ফ্ল'ৰ ইজ মেড ফ্ৰম হুইট। 2014ত আমাৰ কি আহিছে? দ্য ট্ৰেইন এৰাইভড এট দ্য ষ্টেচন এ মিনিট এগো। ইয়াতো আছে এট ইউজ কৰিছোঁ আমি। চ' প্ৰিপজিশ্যন কি হ'ব ইয়াত? এট। কিয়? কাৰণ ষ্টেচন বুজাইছে। ষ্টেচন মানে স্পেচিফিক লোকেশ্যন, এটা নিৰ্দিষ্ট লোকেশ্যন বুজোৱাৰ কাৰণে আমি কি ইউজ কৰিছোঁ? এট ইউজ কৰিছোঁ। কথাষাৰ মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 2, হিজ বাৰ্থডে ইজ অন 24th আগষ্ট। 24th আমাৰ ইয়াত তাৰিখ আছে 24, আৰু সেইকাৰণে আমি কি ইউজ কৰিছোঁ? অন ইউজ কৰিছোঁ। ইয়াত যদি অকল মাহটো থাকিলেহেঁতেন আগষ্ট, তেতিয়া আমি কি ইউজ কৰিলোঁহেঁতেন? ইন। কথাষাৰ মনত ৰাখিবা। ইয়াত তাৰিখৰ আগত অন, মাহৰ আগত ইন। কুৱেশ্যন নম্বৰ 3, দ্য অফিচ ইজ ক্ল'জড অন দ্য 2nd and 4th Saturday। ইয়াত 2nd and 4th Saturday আছে, আৰু সেইকাৰণে আমি কি ইউজ কৰিছোঁ? অন ইউজ কৰিছোঁ। মানে কি কাৰণে অন ইউজ কৰিছোঁ? ইয়াত স্পেচিফিক ডে এণ্ড ডেট, এক বিশেষ তাৰিখ আৰু দিন উল্লেখ আছে, সেইকাৰণে আমি কি ইউজ কৰিছোঁ? অন ইউজ কৰিছোঁ। কুৱেশ্যন নম্বৰ 4, আৱাৰ স্কুল ইজ এট চানমাৰী। চানমাৰী এডোখৰ ঠাই, যিটো কাৰণে আমি ইয়াত এট ইউজ কৰিছোঁ। ইয়াত এটা কথা জানিবলগীয়া আছে, যদি ডাঙৰ ঠাই হয় আমি ইউজ কৰিম ইন, আৰু যদি সৰু ঠাই হয় তেনেহ'লে আমি ইউজ কৰিম এট। এই কথাটো মনত ৰাখিবা। আৰু চানমাৰী আমি এডোখৰ সৰু ঠাই বুলি যিহেতু ভাবি লৈছোঁ, বা সৰু ঠাই হয় বুলি ধৰি লৈছোঁ আমি, কাৰণ ই ডাঙৰ চহৰ মহানগৰ নহয়, সেইকাৰণে আমি কি ইউজ কৰিছোঁ? এট। কুৱেশ্যন নম্বৰ 5, উই হেভ বিন ষ্টেইং এট এ হোটেল নিয়েৰ দ্য বাছ ষ্টপ। ইয়াতো আমাৰ স্পেচিফিক লোকেশ্যন বুজাইছে, সেইকাৰণে আমি কি ইউজ কৰিছোঁ? প্ৰিপজিশ্যন এট ব্যৱহাৰ হ'ব। লোকেশ্যনটো কি? আমাৰ হোটেল। আমাৰ লোকেশ্যনটো হৈছে এখন হোটেল, সেইকাৰণে উই আৰ ইউজিং হিয়াৰ এট। 2005ত আমাৰ কি আহিছে? যে আই হেভ হাৰ্ড এ লট এবাউট ইউ ফ্ৰম ইয়'ৰ ক্লাছ টিচাৰ। ইয়াত প্ৰিপজিশ্যন কি বহিছে? আমাৰ ফ্ৰম, কাৰণ আমাৰ চ'ৰ্চ অফ ইনফৰ্মেশ্যন আছে। চ'ৰ্চ অফ ইনফৰ্মেশ্যন কি আমাৰ? যে শ্ৰেণী শিক্ষকৰ পৰা মই তোমাৰ বিষয়ে বহুত কথা শুনিছোঁ, গতিকে চ'ৰ্চ অফ ইনফৰ্মেশ্যন হৈছে আমাৰ ক্লাছ টিচাৰ, সেইকাৰণে আমি কি ইউজ কৰিছোঁ ইয়াত? ফ্ৰম। কুৱেশ্যন নম্বৰ 2, হিজ ফাদাৰ ইজ এ প্ৰিন্সিপাল অফ এ স্কুল ইন যোৰহাট। ইয়াত আমাৰ প্ৰিপজিশ্যন কি বহিব? অফ, কাৰণ তেওঁৰ দেউতাক এজন প্ৰিন্সিপাল হয় এখন স্কুলখন ক'ত অৱস্থিত? যোৰহাটত। গতিকে তেওঁৰ বাপেক যোৰহাটৰ এখন স্কুলৰ লগত এছ'চিয়েট হৈ আছে, সহযোগিতা আছে। ডেট ইজ ৱাই আমি ইয়াত অফ ইউজ কৰিছোঁ। কুৱেশ্যন নম্বৰ 3, প্লিজ চিট ডাউন ফৰ এ ফিউ মিনিটছ, ৰাইট। ইয়াত টাইম ডিউৰেশ্যন, সময় বুজাইছে, সময়, সেইকাৰণে আমি ইয়াত কি ইউজ কৰিছোঁ? ফৰ ইউজ কৰিছোঁ। প্লিজ চিট ডাউন ফৰ এ ফিউ
minutes. Next, Tom is addicted to gambling. আমি এটা কথা মনত ৰাখিব লাগিব যে কিছুমান ভাৰ্বৰ লগত কিছুমান প্ৰিপজিশ্যন জড়িত হৈ থাকে। ইয়াত এডিক্টেড আছে, এডিক্টেড, এই এডিক্টেড যে আছে ডেট ইজ উই আৰ ইউজিং হেয়াৰ প্ৰিপজিশ্যন টু। এডিক্টেড থাকিলে আমি সাধাৰণতে কি ইউজ কৰোঁ, আমি টু ইউজ কৰোঁ, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 5, ডোণ্ট বি এফ্ৰেইড অফ, আগৰটো নিচিনা একেটাই, ইয়াত এফ্ৰেইড আছে, আমি প্ৰিপজিশ্যন আমি কি ইউজ হ'ব, ইয়াত অফ ইউজ কৰিব, অফ ইউজ হ'ব। চ' ডোণ্ট বি এফ্ৰেইড অফ টেলিং দ্য ট্ৰুথ, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 6, আগৰ একেটা নিচিনাই হ'ল আমাৰ, শিলা ইজ প্ৰাউড অফ, ইয়াত যদি প্ৰাউড আছে তেনেহ'লে আমি প্ৰিপজিশ্যন কি বহাম, অফ, মনত ৰাখিবা। গতিকে এফ্ৰেইড অফ, প্ৰাউড অফ, এডিক্টেড টু, এনেকুৱা ধৰণৰ শব্দৰ যিবিলাক আমি জোৰা বুলি কওঁ, মনত ৰাখিবা। 2016 চনত কি আহিছে চাবা, 2016ত দ্য চিলড্ৰেন আৰ লুকিং ফৰৱাৰ্ড টু দেয়াৰ ভিজিট টু কাজিৰঙা। গতিকে আমাৰ ইয়াত পাইছোঁ লুকিং ফৰৱাৰ্ড, ৰাইট। লুকিং ফৰৱাৰ্ড লেখ আমি কি ইউজ কৰিছোঁ, ইয়াত টু ইউজ কৰিছোঁ, লুকিং ফৰৱাৰ্ড টু ভিজিট দেয়াৰ ভিজিট টু কাজিৰঙা। ইয়াত কি বুজাইছে, এটা ফিউচাৰ একশ্যন বুজাইছে, এই কথাটো মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 2, আই হেভ ফিনিছড দিছ ৰিপৰ্ট বাই টু নাইট, আমাৰ ইয়াত প্ৰিপজিশ্যন কি হ'ব, বাই, আৰু কি কাৰণে বহিছে, টাইম লিমিট, সময়ৰ কথা বুজাবলৈ আমি বাই ইউজ কৰোঁ। ইয়াত এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি বাই হয় তোমাক যিটো সময় নিৰ্ধাৰণ কৰি দিব সেই সময়টোত কৰিলেও হ'ব বা সেই সময়টোত আগত কৰিলেও আমি বাই ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত কি দিছে, টু নাইট, আজি ৰাতি, গতিকে আজি ৰাতি মানে আজি ৰাতিত কৰিছে বা আজি ৰাতিটোৰ ভিতৰত কৰিছে, গতিকে তেনেধৰণৰ ক্ষেত্ৰত আমি বাই ইউজ কৰোঁ। এতিয়া তোমাক যদি বা আমাক যদি কয় যে তুমি শুক্ৰবাৰৰ ভিতৰত কামটো কৰিব লাগিব, চ' শুক্ৰবাৰে কৰিলেও হ'ব বা শুক্ৰবাৰৰ আগত বৃহস্পতিবাৰে কৰিলেও হ'ব, তেনে অৰ্থত আমি কি ইউজ কৰোঁ, বাই ফ্ৰাইডে। বাই ফ্ৰাইডে মিনছ ফ্ৰাইডে কৰিলেও হ'ব নাইবা বৃহস্পতিবাৰে কৰিলেও হ'ব, কিন্তু শনিবাৰে নহ'ব, ফ্ৰাইডেৰ আগত ছেটাৰডে কৰিলে কিন্তু এইটো এপ্লাই নহয়। কুৱেশ্যন নম্বৰ 3, ডগলাছ জাম্পড ইনটু দ্য ছুইমিং পুল, ইনটু, ডগলাছে ছুইমিং পুলৰ দৰে জঁপিয়ালে, গতিকে ইয়াত মুভমেণ্ট বুজাইছে, গতি বুজাইছে, মুভমেণ্ট, গতিকে ইয়াত কি বুজাইছে, ইয়াত মুভমেণ্ট, ৰাইট। এতিয়া ইনটু কি কাৰণে ইউজ হয়, ইনটু হৈছে বেছিকেলি আমি জানিব লাগিব যেতিয়া কোনোবা এটা বস্তু বা এজন ব্যক্তি যেতিয়া বাহিৰৰ পৰা ভিতৰলৈ সোমাই অহা যিটো গতি কৰা বুজায়, তেনে অৰ্থত আমি ইনটু ইউজ হয়। তেনেহ'লে ইন কি ইউজ হয়, ইন ক'ত ইউজ হ'ব, ইন ইউজ হ'ব যেতিয়া কোনোবা এজন ব্যক্তি বা কিবা এটা বস্তু আগৰ পৰাই ভিতৰত সোমাই আছে, তেনে অৰ্থত আমি ইন ইউজ কৰোঁ। ফৰ এক্সাম্পল, দ্য ষ্টুডেণ্টছ আৰ চিটিং ইন দ্য ক্লাছৰুম, অৰ হি ইজ ইন দ্য ক্লাছৰুম বা হি ইজ ইন দ্য ৰুম, তেনে অৰ্থত কি বুজাব যে সেই ব্যক্তিজন বহুত সময়ৰ পৰাই সেই ৰুমটোৰ ভিতৰত সোমাই আছে। কিন্তু যদি আমি কওঁ হি ইজ কামিং ইন টু দ্য ৰুম, তেনে অৰ্থত আমাৰ কি হ'ব, মানুহজন এইমাত্ৰ বাহিৰৰ পৰা ভিতৰলৈ সোমাই অহাটো বুজায়। চ' ডেট ইজ ইট শ্ব'জ এ মুভমেণ্ট, এটা গতি বুজায়, ৰাইট। এতিয়া আমি নেক্সট চাম, ইয়েৰ 2017ত আমাৰ কি আহিছে যে আই মেড হিম অন দ্য ৰোড, ফাৰ্ষ্ট কুৱেশ্যন লৈছোঁ আমি, আই মেড হিম অন দ্য ৰোড, আৰু এটা ইউজ কৰিছোঁ মই ইন। ইয়াত অন আৰু ইনৰ অলপ পাৰ্থক্য আছে, কিছু লোকে অন হ'ব বুলি কয়, কিছু লোকে ইন হ'ব বুলি কয়, কিন্তু এটা সামান্যতম পাৰ্থক্য আমি বুজিব লাগিব, তেতিয়া আমাৰ উত্তৰটো ওলাই পৰিব। ফাৰ্ষ্ট হৈছে কি, যদি ৰাস্তাটোৰ ওপৰত বা ৰাস্তাটোৰ মাজত, ডিফাৰেঞ্চ আমি চিম্পলি বুজি পাই গৈছোঁ। ৰাস্তাটোৰ ওপৰত বুলি ক'লে ধৰক এজন ব্যক্তিয়ে খোজকাঢ়ি গৈ আছে, দুজন ব্যক্তি খোজকাঢ়ি গৈ আছে, এজন মানুহে গাড়ী লৈ গৈ আছে, গাড়ীৰ ভিতৰত 2-3জন ব্যক্তি আছে, কথা পাতি গৈ আছে, তেনে অৰ্থত কি হয়, অন হ'ব। অন এইটো কাৰণে ইউজ হ'ব, তেওঁলোকে কোনো ধৰণৰ ৰাস্তা এটা নিৰ্দিষ্ট ঠাইত কথা পাতি থকা নাই, ৰাস্তাটোৰ মাজত বা ৰাস্তাটোৰ কাষত কথা পতা নাই, তেনে অৰ্থত আমাৰ কি হ'ব, অন। কিন্তু আমি যদি কওঁ ইন, যদি আমি ইউজ কৰোঁ, তেতিয়া ৰাস্তাটোৰ মাজত ৰৈ লৈ বা ৰাস্তাটোৰ কাষত ৰৈ লৈ যদি আমি কথা পাতোঁ, তেনে অৰ্থত আমাৰ ইন ইউজ হ'ব। এই বাক্যটোত অনো ইউজ হয়, ইনো ইউজ হ'ব, কিন্তু মোৰ ফালৰ পৰা মই ইয়াত অন ব্যৱহাৰ কৰিছোঁ, কাৰণ মই ভাবোঁ যে ইয়াত অনটো বেছি গ্ৰহণযোগ্যতা আছে। কুৱেশ্যন নম্বৰ 2, I congratulate you on your success, মই তোমাক শুভেচ্ছা জনাইছোঁ তোমাৰ ছাকচেছটো লৈ, ৰাইট। তেনে অৰ্থত আমাৰ কি ইউজ হ'ব, অন ইউজ হ'ব। কিন্তু ফৰ ইউজ কৰিব পাৰোঁ আমি, ফৰ কেতিয়া ইউজ হ'ব, যেতিয়া তোমাৰ ছাকচেছৰ কাৰণটো উল্লেখ থাকিব, চ' তেনে অৰ্থত আমি ফৰ ইউজ কৰিম, কিন্তু এই বাক্যটোত আমাৰ অনহে ইউজ হ'ব। নেক্সট আহিব কুৱেশ্যন নম্বৰ 3, জন ৱাজ এনয়ড উইথ হাৰ ছিষ্টাৰ, ইয়াত এনয়ড আছে, এনয়ড থকাৰ কাৰণে আমি কি ইউজ কৰিছোঁ, আমি উইথ ইউজ কৰিছোঁ, ৰাইট। অ'কে, আমি কি ইউজ কৰিছোঁ, উইথ ইউজ কৰিছোঁ, মনত ৰাখিবা। নেক্সট আছে আমাৰ
দ্য ৱৰ্ক শ্বুড বি ফিনিছড বাই নেক্সট ফ্ৰাইডে আকৌ আহিলে সময় বুজাইছে সময় বাই কাৰণ অহা শুক্ৰবাৰৰ আগত তুমি কামটো শেষ কৰিব লাগিব বা অহা শুক্ৰবাৰে কৰিলেও হ'ব তেনে অৰ্থত বাই ইউজ হয় কিন্তু শুক্ৰবাৰ পিছলৈ যাব নোৱাৰি যি কথা মই আগতে কৈ গৈছোঁ অলপ আগতে যে বাইটো মানে শুক্ৰবাৰৰ পিছত নহ'ব শুক্ৰবাৰে কৰিলেও হ'ব বা বৃহস্পতিবাৰে কৰিলেও হ'ব বুধবাৰে কৰিলেও হ'ব ইন দ্যাট চেন্স তেনে অৰ্থত আমি বাইটো ব্যৱহাৰ কৰোঁ চ' মনত ৰাখিবা এইটো কথা কুৱেশ্যন নম্বৰ 5 উই আৰ নট ইণ্টাৰেষ্টেড ইন ইয়'ৰ ষ্টৰী ইয়াত কি আছে ইণ্টাৰেষ্টেড আছে আমাৰ ৰাইট ইণ্টাৰেষ্টেড ভাৰ্বটো আছে আমাৰ যদি ইণ্টাৰেষ্টেড থাকে আমি কি ইউজ কৰিম ইন ইউজ কৰিম ইয়াত আমাৰ ইণ্টাৰেষ্টেড আছে চ' উই আৰ ইউজিং হিয়াৰ ইন আমি সেইকাৰণে কি ইউজ কৰিছোঁ ইয়াত ইন ইউজ কৰিছোঁ ৰাইট নেক্সট কুৱেশ্যন নম্বৰ 6 হি ৱাজ ফ্ৰাইটেন আকৌ আমি ইয়াতে ৱৰ্ড পাইছোঁ ইয়াত ফ্ৰাইটেণ্ড ৰাইট ইয়াত কি পাইছোঁ আমি ফ্ৰাইটেন ৱৰ্ডটো পাইছোঁ গতিকে ফ্ৰাইটেন মানে ভয় খোৱা ইয়াত আমাৰ কি ইউজ হ'ব বাই ফ্ৰাইটেন বাই দ্য নইজ প্ৰিপজিশ্যন কি হ'ব বাই কিন্তু ইয়াত অফো হ'ব অফ কেতিয়া হ'ব যেতিয়া তুমি কিবা এটা বস্তু দেখিলা কিবা এটা দেখা কাৰণে তুমি ভয় খালা তেনে অৰ্থত তোমাৰ অফ হ'ব কিন্তু ইয়াত নইজ বুজাইছে এটা হুলস্থুল বুজাইছে চিঞৰ বাখৰ এটা বুজাইছে হুলস্থুল বুজাই এনে অৰ্থত কি হয় কিন্তু ফ্ৰাইটেন বাই হ'ব য'ত কোনো বস্তু নাই একো নাই ৰাইট 2018 আমি লাষ্টৰ ইয়েৰটোলৈ আহিছোঁ 2018 হি ইজ ফণ্ড অফ ফ্লাইং কাৰ্ডছ ইয়াত আমি এটা ৱৰ্ডছ পাইছোঁ ফণ্ড ৰাইট ফণ্ড এই ৱৰ্ডটো ফণ্ড যদি থাকে জেনেৰেলি উই ইউজ অফ আমি ফণ্ড থাকিলে কি ইউজ কৰোঁ আমি অফ ইউজ কৰোঁ মনত ৰাখিবা হি ইজ ফণ্ড অফ প্লেয়িং কাৰ্ডছ এই কথাটো মনত ৰাখিবা যে ফণ্ড থাকিলে ডাইৰেক্ট অফ ইউজ কৰিবা অসুবিধা নাই নেক্সট আহিব হি ৱাজ এনয়ড এট মিছিং দ্য বাছ ইয়াত এনয়ড আছে এনয়ড যদি থাকে আমি কি ইউজ কৰিম এট ইউজ কৰিম বা বাই ইউজ কৰিম কিন্তু বাইটো বৰ বিশেষ ফৰ্মেল নহয় তাৰ কাৰণে মই এট ইউজ কৰিছোঁ কাৰণ এটটো বেছি ফৰ্মেল হয় হি ৱাজ এনয়ড এট মিছিং দ্য বাছ তেওঁ গাড়ীখন হেৰুৱাৰ কাৰণে তেওঁ অলপ এনয়ড হ'ল গতিকে মিছিং দ্য বাছ ৰাইট এই মিছিং দ্য বাছটো তেওঁ বাছখন মিছ কৰাৰ কাৰণে তেওঁ এনয়ড হ'ল ইয়াত কি হৈছে কজ আৰু ৰিজন বুজাইছে কাৰণ তেওঁ এনয়ড হোৱা কাৰণটো কি বিকজ হি মিছড দ্য বাছ অ'কে কুৱেশ্যন নম্বৰ 3 হু ইজ ৰেছপনচিবল ফৰ ব্ৰেকিং দ্য মিৰৰ ইয়াত ৰেছপনচিবল আছে আৰু আমি প্ৰিপজিশ্যন কি ইউজ কৰিছোঁ ফৰ ইয়াত কি বুজায় দায়বদ্ধতা জগৰীয়া কোনোবাই আইনাখন ভাঙিলে তাৰ কাৰণে জগৰীয়া কিন্তু কোন হ'ব কুৱেশ্যন কৰিছে হু ইজ ৰেছপনচিবল ফৰ ব্ৰেকিং দ্য মিৰৰ চ' ইয়াত একাউণ্টেবিলিটি দায়বদ্ধতাৰ কথা বুজাইছে ডেট ইজ উই আৰ ইউজিং হিয়াৰ ফৰ ৰাইট কুৱেশ্যন নম্বৰ 4 উই ট্ৰাই টু ডিছুৱেড হাৰ ফ্ৰম মেৰিং এন অল্ড মেন আমি ইয়াত এটা ৱৰ্ড আছে ডিছুৱেড ৰাইট এই ডিছুৱেডটো আমাৰ যিহেতু ডিছুৱেড যদি থাকে জেনেৰেলি আমি প্ৰিপজিশ্যন কি ইউজ কৰোঁ ফ্ৰম মনত ৰাখিবা উই ট্ৰাই টু ডিছুৱেড হাৰ ফ্ৰম মেৰিং এন অল্ড মেন আহি আমি একেবাৰে লাষ্টৰ কুৱেশ্যনটো পাইছোঁহি আৰু তোমালোকে সকলোৱে ভিডিঅ'টো চাই আছা বুলি মই ভাবিছোঁ চাই থকাৰ কাৰণে তোমালোকক পুনৰবাৰ মই ধন্যবাদ দিছোঁ কুৱেশ্যন নম্বৰ 5 আহিলে আমাৰ দে আৰ থিংকিং অফ মুভিং টু আনাডাৰ হাউচ থিংকিং অফ ইয়াত আমি এটা ৱৰ্ড পাইছোঁ থিংকিং এই থিংকিং থাকিলে আমি জেনেৰেলি কি ইউজ কৰোঁ অফ ইউজ কৰোঁ থিংকিং অফ ৰাইট থিংকিং অফ চ' দে আৰ থিংকিং অফ মুভিং টু আনাডাৰ হাউচ ইয়াত আমাৰ টু ইউ ব্যৱহাৰ হ'ব পাৰে টু ইজ অলছ' ইউজড বাট টুতকৈ কিন্তু অফটো আমাৰ বেছি ফৰ্মেল গতিকে ধন্যবাদ ভিডিঅ'টো আমি শেষ কৰিছোঁ ইমানতে মই ভিডিঅ' শেষ কৰিছোঁ গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'বা কাৰণ এনেধৰণৰ ভিডিঅ' মই পুনৰ তোমালোকৰ কাৰণে লৈ আহিম আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছা তেনেহ'লে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা গতিকে ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ